নাৰী নিৰ্যাতন হয়। বৰ্তমান সময়ত নাৰী মুঠেও সুৰক্ষিত নহয়। সেয়েহে বৰ্তমান সময়ত নাৰীৰ ওপৰত কৰি অহা অত্যাচাৰ আমি আমাৰ এই কাহিনীটোৰ জৰিয়তে কিছু সত্য ঘটনাক আমি আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে আহকচোন এই সত্য ঘটনাটোৰ মাজলৈ সোমাই যাওঁ। ইয়াতেই থৈছে কিমান কম মই তাক জাগাৰ বস্তু জাগাত খাব লাগে নহ'ব মানে ইয়াৰ পৰা যা সোনকালে চাহখিনি দি ইয়াত দাদা চাহটো খাই লোৱা। দাদা মই কলেজৰ ফিজ দিব হৈছিল। কলেজৰ ফিজ দিব হ'লে নেকি? দিয়া মই অনলাইন কৰি দি দিম দিয়া। আজি কলেজ নোযোৱা নেকি? কলেজ যাম, আজি ক্লাছ নহয়, মিটিং আছে, ইউনিফৰ্মত নগ'লে হ'ব। ঠিক আছে মই দি দিম দিয়া যোৱা তুমি। বাপৰে ল'ৰাটোৰ কাপোৰ মানে নকৈছোঁ এইজনীক চাহ দিব পঠালোঁ তাইও মানে ককায়েকৰ লগত লেকচাৰহে মাৰি আছে বলাত যেন কলেজ নাযাবই যেন পাইছোঁ আজি। উফ এই পেইণ্ট দেখিছা এইবিলাক ধুব লাগিব। ঐ তই সোনকালে আহিছনে? অলপ ঘৰৰ কামেই কৰি দে মোক। মই অকলে অকলে ইমানখিনি কেনেকৈ কৰোঁ? ছোৱালী মানুহে তই এইবিলাক চাফা কৰিব লাগে তই মা কি হ'ল? তোক যে কিমান কম অকণমান ঘৰৰে কাম মোক কৰি দেচোন। এই ককাইৰ কাপোৰ ধুও ছোৱালী বিয়া দিলে কাপোৰ ধুব লাগিব আমাৰ নিচিনা এইবিলাক ধুই লৈ তই এইবিলাক চাফা কৰিব লাগে। তাই মানে লেকচাৰ কলেজত গৈ লেকচাৰ দি দিম তোৰ ফ্ৰেণ্ডৰ লগত সোনকালে ধুই আহ। দেৰি নকৰিবি দেই। হ'ব দিয়া। বাই বাই। ঐ তোৰ চাহ খোৱা হ'লনে? দিনৰ দিনটো মোবাইলটোতে থাকিবি। চাহ খাবি ভাত খাবি বিচনাতে আৰু মোবাইল কাম নাই। কামটো অকণ কৰ। তাই গ'ল কলেজলৈ তই ওলাই আহ বিচনাতে থাক এনিটাইম। আছে আছে বজাৰ বহুত আছে কিন্তু তই ৰাতি যে বাইকৰ চাবি ক'ত দিছিলি মনত আছে? মোবাইলটোতে লাগি থাকিবি। এইটো ল ময়ে চব থ'ব লাগিব ভালদৰে। মই তোক লিষ্টখন দিছোঁ তই গোটেইখিনি ধুনীয়াকৈ এই মোনাখনো যে ছোৱালীজনীয়ে ক'ত থৈ গ'ল এইয়া চা ইয়াতে থৈছে বিচাৰি বিচাৰি আনিবি দেই গোটেইখিনি। হ'ব মোবাইলৰ জামানা হোৱাটছআপ বাপৰে বাপ যা যা। কিবা হৈছিল নেকি? কি হ'ল তোৰ মনটো ইমান মৰা যে কেনেকৈ আছ? নাই মা মোৰ একো হোৱা নাই। ছোৱালীজনী কিবা এটাতো হৈছে মোক ক'ব পাৰ। মই তোৰ ফ্ৰেণ্ডৰ দৰে। কলেজত কোনোবা কিবা ক'লে নেকি তোৰ? নাই মা। গা বেয়া নেকি তোৰ? ইমান গৰম অলপমান গাটো বেয়া লাগিছে মা। মোৰ আইজনীটো অকণমান পানী খাই ল দেই। তই আচৰিত আজি তই একো কাম কৰিব নালাগে দেই নে তই কাম কৰাৰ ভয়ত তই বেমাৰৰ ভয় দিছে হা? বুজি পাইছোঁ মই এইটোৱে কৰিছ চাগে তই। ছোৱালীজনীৰ সঁচাই বেমাৰ যেন লাগিছে। তাই কোনো এক্টিং কৰা নাই মইহে তাইক দুখ দিলোঁ।
ধুনীয়া ধুনীয়া কাহিনী ইহঁতক অলপ পঢ়িব লাগে নাই নাই চকুৰ পাৱাৰেই নোহোৱা হৈ গৈছে ইমান সৰু সৰু আখৰ বাপৰে মা মই টিউচনৰ পৰা আহো দিয়া টিউচনৰ টাইম হ'লেই নেকি তোৰ যা যা বেছি গধূলি নকৰিবি দেই কিন্তু আজিকালি দিনকাল ভাল নহয় সোনকালে আহিবি চাহৰ টাইমত আহি পাবি কিন্তু আরে ওই কার লগত কথা পাতিছা ইফালে সব প্লেট দিয়া তা আৰু কি যোৱাকালি যে আহিছিল ছোৱালীজনী আজি অহা নাই নেকি আহিব ৰ বছ আহিব ৰ কেতিয়া আহিব দেৰি হ'লচোন মেছ দে বছ আজি সানডে ক'ত কলেজ যাব টিউচনৰ পৰা আহিবৰ হৈছেই মই যাওঁতে দেখিছিলোঁ মানে মই ছোৱালীৰ লগত থাকি থাকি এতিয়া অলপ টাইম ছোৱালী নেদেখিলে মই থাকিবই নোৱাৰোঁ আৰু কিমান টাইম আছে আহিব বছ আহিবই আপুনি কিমান অধৈৰ্য হৈছে নহয় ৰে ভাই তই এইবোৰ নুবুজিবি যোৱাকালি তাই যিটোহে ব্যৱহাৰ কৰিছে না মোৰ লগত আজি মই তাক দেখাই দিম এই ৰঞ্জন দত্ত কোন হয় বছ 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 আপোনাৰ দিন ভাল আপুনি নাম লোৱাতে পৰি হাজিৰ আহ ইহঁতৰ কাম বন নাই দিনে ৰাতি এনেকৈ থাকে ইয়াত আরে ওই ছোৱালী ইফালে আনা ইমান দূৰে দূৰে যে আজি আরে বাহ আরে তোমাৰ লগত মোৰ অলপ মনৰ কথা আছে তোমাৰ লগত মোৰ একো কথা নাই মোক যাবলৈ দেই আরে ওই ছোৱালী দম দিছা নেকি বে মোৰ লগত বেছি চালাকি গিৰি মোৰ আগত নেদেখাবি ইফালে আ মোক এৰি দিয়ে আরে ওই মনা মন থাক বুলি কৈছো না মোক এৰি দিয়ে মোক কলনিয়া মোক এৰি দিয়ে বুলি আরে ওই চুপচাপ আহি থাক না এৰি দিয়ে মোক কলনিয়া ইয়াত আপুনি চিকাৰ পুৰা কৰিলে আজি বছ আপোনাক মানিলো দেই এই 18 নম্বৰ ছোৱালী আরে মোৰ নাম কি ৰঞ্জন দত্ত ৰঞ্জন দত্তৰ নাম শুনিলে গোটাই এলেকা কপি থাকে এতিয়া বল ইয়াৰ পাই গাড়ী লো এইখিনি টাইমত কোন আহিল গধূলি ধূনা দিয়াৰ টাইম আমাৰ এইজনী পিছে কি হ'ল তোৰ কি হ'ল তই কিয় কান্দিছ আকৌ কিবা হ'ল নেকি কলেজৰ পৰা টিউচনত কি হ'ল কচোন ক কি হৈছে
অধিকাৰ নাই নেকি? আৰু মই আজি টিউশ্যনত অকলে গৈছিলোঁ, মোৰ বান্ধৱীজনীও যোৱা নাছিল। অধিকাৰ আছে এজনী, সেইকাৰণেইতো তোক মই অকলে যাব দিওঁ। খালি কওঁ যে তই অলপ সোনকালে ঘৰ ল'বি। ক এজনী, কোন আছিল সেইকেইজন যিয়ে তোক ইমান জোকালে তই কান্দিবলগীয়া হ'ল? চিনি পাওঁ মা, সি পূজাৰ দাদা। অ' পূজাৰ দাদা, সি এনেকুৱা কাম কৰিছে। তাকো মই শিক্ষা দি আছোঁ। যা এজনী তই মুখ হাত ধুই ল দে, বেছি দুখ কৰি নাথাকিবি। অ' জোন, এইফালে শুনচোন। এই আজি তোৰ ভণ্টি এই টিউশ্যনলৈ যাওঁতে এই পূজাৰ দাদাকে বোলে তাইক বৰ জোকালে। তই এটা খবৰ ল'বিচোন, এনেকে ৰাস্তাই ঘাটে ছোৱালীক জোকাব নাপায় নহয়। পূজা দাদাক মানে ৰঞ্জন নেকি? অ' আমাৰ সেইটো চোপা হয় হয়। তাইক মাতচোন। শুনচোন এজনী, এইফালে ইয়াতে তই দাদাক কথাখিনি কচোন। ছোৱালী মানুহ জোকাব এইটো একো ডাঙৰ কথা নহয়। আমিও জোকা ছোৱালী। এইটো ইমান সহজ কথা নহয়। ইমান অকণমান কথাত তাই কান্দি অহা বিধৰ নহয়। নিশ্চয় কিবা বেয়াকে কৈছে, সেইকাৰণেহে তাই কান্দি আহিছে। হয় নেকি? বেয়াকে কৈছে নেকি? ৰ'বা, পূজাৰ নম্বৰ আছে নেকি তোমাৰ তাত? আছে। নম্বৰটো লৈ আছোঁ। যা তাক শিক্ষা দিমেই মই। মোৰ ছোৱালীক জোকাইছে। তাক মই দিম ৰ'বা ভালকৈ শিক্ষা। লগা ফোন লগা, যাক লগাব লাগে আছে। শিক্ষা দিবই লাগিব। শিক্ষা দিম। ৰাতুল, তই আছোন আমাৰ চকক লাগি। আমাৰ মানে ভণ্টিক মই কৈছোঁ দিয়া, যাই কিনে কৈছোঁ দিয়া। ৰ'বা। অ' ভণ্টি, তোমাৰ মোবাইলটো আনোতে ইমান টাইম লাগে? দে নম্বৰটো দিয়া। শিক্ষা দিয়ে দিম। এই আমটিৰ জীয়েকক জোকাইছে। বহ, এইটো পূজাৰ নম্বৰ হয় না? হয় দিয়া। নম্বৰ। আজি শিক্ষা। মই যাইছোঁ। যা। আজি শিক্ষা নি। দাদা গ'ল যেন কাজিয়াই লাগিব চাগে। দাদা যিয়ে হওক, লাগিলে লাগক কাজিয়া, মোৰ ল'ৰাক চিনি পোৱা নাই। শিক্ষা দিহে দিম। তাত যোৱাৰ আগত পূজাক ফোন কৰি লওঁ নেকি? হয়। হেল্ল', পূজা হয়নে? মানে তোমাৰ লগত অলপ কথা আছিল, তুমি আহিব পাৰিবা নেকি? কলৈকে মানে তোমাক এড্ৰেছটো মই লোকেশ্যনটো মই তোমাক দি আছোঁ হোৱাটছআপত, তুমি সেইমতে আহি যাবা। দিয়া। পূজা আহিছা, বহা। তোমাৰ লগত এটা কথা আছে। কথা ইমান জল্দি যে মাতিছা মোক? তোমাৰ যে দাদা আছে ৰঞ্জন দত্ত, ৰঞ্জনে কি কৰিছে, মোৰ ভণ্টি সদায় কলেজত গ'লে জোকাই থাকে। সৰু কথা, ছোৱালী মানুহ জোকাব, আমি যিহেতু জোকাওঁ। আজি কি কৰিছে, টিউশ্যনৰ পৰা আহি থাকোঁতে বহুত অত্যাচাৰ কৰিছে, বেয়া মানে কান্দি কৰিছে। তাই কান্দি মোৰ ঘৰত কি হৈ ক'লে কথাই। তোমাৰ ভণ্টিৰ লগত সি এনেকুৱা কৰিছে নেকি? এতিয়া মই তোমাৰ লগত এটা প্লেনিং কৰিম বুলি ভাবিছোঁ। কেনেকুৱা ধৰণৰ প্লেনিং মানে? কেনেকুৱা ধৰণৰ মানে, তোমাৰ লগত প্লেনিংটো এনেকুৱা ধৰণৰ কৰিম যে তোমাক মানে আমি পিকনিক কৰিছোঁ বা অপহৰণ কৰিছোঁ। তোমাৰ দাদাক ফোন কৰি তুমি মাতিবা যে মোক অপহৰণ কৰিছে দুটা মানে ল'ৰাই, কোন হয় নাজানো। তুমি আহি যোৱাচোন, মই এড্ৰেছটো দি দিছোঁ তোমাক। সেনেকৈ কল লগোৱা তোমাৰ দাদা। ৰ'বা, তাক মই এতিয়াই কল কৰি আছোঁ। জল্দি কৰাচোন মতা তাত। হেল্ল', দাদা ক'ত আছ তই? মানে ইয়াতে মোক দুটামান ল'ৰা অশান্তি দি আছে, তই ইয়ালৈকে আছোন। তোক মই লোকেশ্যনটো দি আছোঁ। জল্দি আহ। দে। আৰে মোৰ ভণ্টিৰ গাত হাত দিছে সি। তাক চাই লওঁ আজি। আৰে তই মোৰ ভণ্টিক জোকাব সাহস ক'ত পালি? বচোন, তোৰ লগত এটা কথা আছে। আৰে কি হৈছে এইবোৰ? ভণ্টি, তই যে মোক মাৰিলি কিয়? কি হৈছে শুন, আজি যে দিনত তই এজনী ছোৱালীৰ লগত কিবা কৰিলি, মনত কৰচোন। আৰে তাতে কি হ'ল? তাই বেলেগৰ হে ভণ্টি, মোৰতো নহয় না। মই তোৰ যেনেকুৱা ভণ্টি তেনেকৈ দাদাৰো দুটাই ভণ্টি। কি তোমাৰ ভণ্টি নেকি তাই? তোৰ নিচিনা দাদা এজন থকাতকৈ নথকাই ভাল। তোৰ নিচিনা দাদা মোক নালাগে। তই দাদাৰ নামত এজন কলংক পায়। দাদা ইয়াৰ লগত যি কৰে কৰক, মোৰ ইয়াৰ লগত কোনো কানেকশ্যন নাই। ইয়াক মাৰিলেও মোৰ আপত্তি নাই, থাক যেনেকৈ থাক।
নাৰী নিৰ্যাতন কেতিয়াও শেষ নোহোৱা এটা কলা অধ্যায়। কিমান কিমান আৰু নাৰীক শোষণ কৰা হ'ব, কিমানগৰাকী পিতৃ মাতৃৰ বুকু সুধা হ'ব। ধৰ্ষণ বন্ধ হ'বনে? নাৰী সুৰক্ষিত হ'বনে? সঁচাই এটা গভীৰ প্ৰশ্ন। নাৰীৰ প্ৰতি যি শোষণ চলাই আহিছে এচাম পাখণ্ডই, সেয়েহে আমি অনুৰোধ কৰিছোঁ এই কাহিনীটোৰ জৰিয়তে অপৰাধীয়ে পাওক কঠোৰ শাস্তি। ঠিক এনেদৰে এজন ভুক্তভোগী ছোৱালীক কৰা অত্যাচাৰ আৰু অপৰাধৰ অভিযোগত মহামান্য আদালতে 302 আৰু 304 নং ধাৰাৰ অধীনত জুন আহমেদক 10 বছৰ কাৰাদণ্ড দিয়া হ'ল। কাহিনীটোত ৰৈ যোৱা অনাকাংক্ষিত ভুলৰ বাবে মই অবিনাশ হাজৰিকাই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ।